মৰিগাঁৱত কেন্দ্ৰীয় টেট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ স্মাৰকপত্ৰ প্ৰদান। অসম চৰকাৰৰ শিক্ষা বিভাগত আবেদন জনোৱাৰ সুবিধা বিচাৰি কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থী মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ লগতে জিলা শিক্ষা সঞ্চালকৰ জৰিয়তে সৰ্বশিক্ষা মিছন সঞ্চালকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলে আক্ষেপেৰে জনাইছে, অসম চৰকাৰে টেট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক যিদৰে সুযোগ সুবিধা প্ৰদান কৰি চাকৰিৰ ব্যৱস্থা কৰিছে, ঠিক সেইদৰে কেন্দ্ৰীয় টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলকো অলপ সুদৃষ্টি প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। আমি আজি আমাৰ জিলা উপায়ুক্ত মহোদয়ক আমি এখন আমাৰ থ্ৰুদি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমাৰ উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ অসম চৰকাৰে যি আগন্তুক নিযুক্তি প্ৰক্ৰিয়া কৰিব আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আমাৰ যিখিনি আমি কেন্দ্ৰীয় টেট তাত CTET পাছ কৰি আছোঁ, তেখেতসকলক এতিয়ালৈকে একদম সুদৃষ্টি চোৱা নাই। আমাৰ আছাম পাছ কৰি বিচাৰিছে। তো যিহেতু আমি NCT গাইডলাইন মতে আমি সকলোবিলাক একেই, আছাম টেটৰো একেই আৰু CTETৰো একেই, সেইকাৰণে আমি আবেদনৰ সুযোগটো বিচাৰিছোঁ যে আমাকো আগন্তুক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আমাকো যেন আবেদন কৰিবলৈ দিয়ে। যিহেতু 2012 চনৰ পৰাই অলৰেডি 2020 চনলৈকে আমাৰ CTET কেণ্ডিডেটবিলাকো এপ্লাই কৰিবলৈ সুবিধা দিছিলে। আৰু যিহেতু NCT গাইডলাইনতে আছে যে যিহেতু প্ৰতি বছৰে এখন ষ্টেটে পাতিখনৰ পৰা 2020 চনলৈকে দিয়ে আছে, এপ্লাই কৰিবলৈ সুবিধা দি আছে। আৰু 2012 চনৰ পৰা অসম চৰকাৰে টেট পাতিছে 2019 বৰ্ষত। তেনেস্থলত বাকী নিদিছিলে। এতিয়া 20 গ'ল, 21 যাব, এতিয়ালৈকে পতা নাই। আৰু তেনেস্থলত আমি পোৱাটো এপ্লাই কৰাৰ সুবিধাটো পাব লাগে। আপোনালোকে অকল জিলা উপায়ুক্তকে স্মাৰকপত্ৰ দিছে নে? আমি ইয়াৰ পিছত দিবলৈ চেষ্টা কৰিম। আমি পাৰিলে বিধায়ক মহোদয়ৰ থ্ৰুদিও আমি দিবলৈ চেষ্টা কৰিম। এতিয়া আমি শিক্ষামন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাকে এপ্লাই কৰাৰ সুবিধাটো দিয়ক, আবেদন কৰাৰ সুবিধাখন দিয়ক, সুযোগটো দিয়ক। আগন্তুক যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে কৈ আছে যে অসম চৰকাৰে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি কৰিব। তেনেস্থলত আমাকো সেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত যেন আবেদনৰ সুবিধাটো দিয়ে, আমি তাতো অনুৰোধ জনাইছোঁ। আমি সদৌ অসম কেন্দ্ৰীয় ভাগত CTET উত্তীৰ্ণ পাছ কৰি মৰিগাঁও জিলা সমিতি, অকল মৰিগাঁও জিলা সমিতি আবেদন কৰিছিল নে সদৌ অসম ভিত্তিত? সদৌ অসম CTET কেন্দ্ৰীয় যিটো উত্তীৰ্ণ প্ৰাৰ্থী আছে, আমি সকলোৰে পৰা আবেদন অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমি আমাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তেও এখন দিছোঁ আৰু আমাৰ শিক্ষা সঞ্চালকালয় মহোদয়ৰ জৰিয়তেও আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ, তেখেতসকলে আমাক হেয় চকুৰে নাচায়, আমাৰ CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলকো সমানে আবেদনৰ সুযোগটো দিয়ে। মৰিগাঁৱত কিমানজন আছে CTET উত্তীৰ্ণ প্ৰাৰ্থী? মৰিগাঁৱত এতিয়া মেবি চাগে 50 ওচৰা-ওচৰিকৈ 50জনৰ ওচৰে পাজৰে আছে, বেছি নাই। অল অভাৰ তেখেতসকলে চিন্তা কৰিছে কিছুমানে তেখেতসকলক কৈ আছে যে প্ৰায় 40,000 50,000 কেণ্ডিডেট আছে। ইতিমধ্যে সেইটো কথা মিছা আৰু নহয়, যিহেতু অল অভাৰ ইণ্ডিয়াত সৰ্বভাৰতত মাত্ৰ 15 পৰা 20% পাছ কৰে, ঠিক আছে।